হাই এভৰিৱান, কি খবৰ সকলোৰে? আপোনালোক সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক ডিব্ৰুগড়ৰ বাণীপুৰ ৰেলৱে ষ্টেচনটোৰ লোকেশ্যনৰ বিষয়ে অলপমান ভিডিঅ' থ্ৰুৱেদি বুজাবলৈ চেষ্টা কৰিলোঁ, ৰাস্তা পদূলিৰ বিষয়ে, যাতে আপোনালোকে আহিলে কেতিয়াবা আপোনালোকৰ উলিয়াবলৈ ইজি হয়, তাৰ বাবে মই ভিডিঅ'টো বনালোঁ। ভিডিঅ'টো ভাল পালে আপোনালোকে লাইক এটা কৰি দিব, আৰু এনেকুৱা ধৰণৰ ভিডিঅ' মই আপলোড কৰিয়ে থাকোঁ। তো আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি দিব। তো ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। দেখিছেনে, আপোনালোকে 3টা-4টা বজাত আহিলেও আপোনালোকে এপে বিকম পাই যাব। এতিয়া আমি এক্সিটৰ পৰা ৰাইট ল'ব লাগিব মানকটা ৰোডৰ বাবে। আৰু যদি আপোনালোকে বাওঁ ছাইডে যায় এইফালে, তেন্তে আপোনালোকে চিধা গৈ কিনে এজোপা পিপল গছ পাব। পিপল গছজোপা পৰা আপোনালোকে লেফ্ট ল'ব, আৰু লেফ্ট লোৱাৰ লগে লগে ঠিক 1 কিলোমিটাৰ ভিতৰতে আপোনালোকে NH37 পাই যাব তিনিচুকীয়া যাব হ'লে। আৰু বৰ্তমান যিহেতু তিনিচুকীয়া যাবলৈ যোনটো 37 হাইৱে আছিলে আগৰ, সেইটো আপোনালোকে বহুত কণ্ডিশ্যন বেয়া। তো সেইবাবে আপোনালোকে নতুনকৈ বনোৱা NH15 মানে 15 নম্বৰ হাইৱে আপোনালোকে ইউজ কৰিব পাৰে, মানে যাবলৈ পাৰে। বিৰাট বঢ়িয়া হৈ আছে ৰাস্তা, একদম পাই ৰাস্তা, টেনশ্যন ল'ব নালাগে। একদম কম সময়ৰ ভিতৰতে আপোনালোকে তিনিচুকীয়া পাই যাব। এটলিষ্ট আপোনালোকে NH37 দি গ'লে যিমান টাইম লাগিব তাৰ আধাখিনি সময় লাগিব বুলি আপোনালোকে ধৰি ল'ব। আৰু যিহেতু আপোনালোকক ভিডিঅ' এটা বনাই দেখাই দিম বাৰু মই আগত, বলক, একো নাই, টেনশ্যন নাই। সেইটো কাৰণে আপোনাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু যিহেতু আমি এতিয়া বাণীপুৰ ৰেলৱে ষ্টেচনৰ লোকেশ্যনৰ বিষয়ে আমি কথা পাতি আছোঁ, তো বলক আপোনালোকক মই আগলৈ দেখাই আছোঁ কোনফালে আহিব, কেনেকৈ আহিব। আমি এতিয়া মানকটা ৰোড ওলামগৈ। তো দেখিছেনে, এইটো 2 লেন হয়। আমি এতিয়া গৈ আছোঁ এইফালেদি। এতিয়া ৰেলৱে ফাটেক পাম, মানে ৰেলৱে ক্ৰছিং এটা পাম, দেখিছেনে। আৰু যিহেতু আপোনালোকে ৰেলৱে ক্ৰছিঙৰ কথা জানেই যে যেতিয়া ভিৰ হয়, কিমান দীঘল ভিৰ হয়, কিমান জাম হয়। তো যিমান পাৰে ঘৰৰ পৰা অলপ সোনকালে ওলাই আহিব চেষ্টা কৰিব লাগে। ট্ৰেফিক জাম, ওপৰঞ্চি আকৌ এইবিলাক ইয়াৰ যোনবিলাক ভিৰ হয় সেইটো আছেই। কাৰণ লাইন পাতে কিমান দীঘল লাইন হৈ যায়, কেতিয়াবা 10-15 মিনিটলৈকে লাগি যায় কেতিয়াবা সময়। যিমান পাৰে আপোনালোকে সোনকালে ওলাই আহিব চেষ্টা কৰিব লাগে ঘৰৰ পৰা। তো এতিয়া আপোনালোকক মই এটা ৰাস্তা দেখাম। এইটো দেখিছেনে ৰাস্তাটো, এইটো ৰাস্তাটো আপোনালোকে এতিয়া আমি বাওঁ ছাইডে যাব লাগিব। আৰু যেতিয়া আপোনালোকে সেইফালে আহিব, যেতিয়া এই এল্ট'খন যেনেকৈ ওলাই আহিছে আপোনালোকে সোঁ ছাইডে আহিব লাগিব। এতিয়া আমি এইফালে যাম যিহেতু মানকটা ৰোডলৈ, তেতিয়া আপোনালোকে বাওঁ ছাইডে যাব লাগিব। যদি চিধা যায় আপোনালোকে চিধা গৈ কিনে এখন ৱাইন শ্বপ পাব। ৱাইন শ্বপখন আপোনালোকে বাওঁ ছাইডে গ'লে আপোনালোকে কনভয়ত ওলাব পাৰিব। আৰু যদি বাওঁফালে নাযায় চিধা যায়, তেন্তে আপোনালোকে এটা ৰেলৱে অফিচ আছে, সেই অফিচটো পাব। তো চিধা আপুনি নাযাব, চিধা ইমান কাম নাই যোৱা, আৰু ৰাস্তা নাই তাত, সেইডোখৰ লাষ্ট অফিচটো, তাত বেলেগ একো কাম নাই। তো যিমান পাৰে আপোনালোকে বাওঁ ছাইডে যাব, একেবাৰে চিধা যাবলৈ চেষ্টা নকৰিব। এতিয়া বলক, এই বলেৰ'খন যোনফালে সোমাইছে আমি সেইফালে যাম, আৰু আগত গৈ কিনে দেখাম আপোনাক মানকটা ৰোডৰ পৰা আপোনাক কোনফালে কেনেকৈ কোনফালে যাব। বলক যাওঁ, দেখাই আছোঁ আপোনালোকক ক'ত কি আছে। বাওঁ ছাইডে ল'ব লাগিব। যিহেতু বৰষুণ দি আছে, চব চফা চফা লাগিছে। আৰু এইফালে জাবৰ দেখিছেনে, বহুত দীঘল দীঘল লাইন আছে জাবৰৰ। মই দেখাই আছোঁ আপোনাক, আগলৈকে বহুত জাবৰ পেলাই থৈছে মানুহসোপাই। মানে কি ক'ম আৰু, ৰ'দ দিলে এনেকুৱা লেতেৰা গোন্ধাই। ইয়াত গৰু ছাগলী কুকুৰ চব পেলাই দিয়ে মানুহবিলাকে, ব্ৰইলাৰ চইলাৰ পাখি চাখি যি পায় তাকে পেলাই, ইয়াত গোন্ধাই। এনে জেগাডোখৰ ধুনীয়া, এই জাবৰ পেলাই জেগাডোখৰ একদম মানে বেয়া কৰি দিছে। এনে ফটো চটো মাৰিব ধুনীয়া জেগা আছে, কিন্তু জাবৰখিনিৰ পৰা বহুত বেয়া লাগিছে জেগাডোখৰ দেখিবলৈ। তো মিউনিচিপালিটিয়ে গাড়ীও দিছে মানুহক ঘৰৰ পৰা জাবৰ নিয়াৰ বাবে। তো মানুহে সেইবিলাক মাহেকীয়া হিচাপে মানে সেইবোৰ কৰি ল'ব লাগে। এতিয়া ঘৰৰ পৰা জাবৰ লৈ যায়, সেইবোৰে নকৰি মানুহে ইয়াতে কেলৈ জাবৰবিলাক পেলাই জানো মই বুজি নাপাওঁ। নহ'লে ভাত চাতবিলাক যি লেতেৰা বস্তু থাকে, সেইবিলাক মৰা বস্তু থাকিলে ক'ৰবাত মাটিত পুতি দিব লাগে, নহ'লে প্লাষ্টিক সোপা জ্বলাই দিব লাগে। মানুহে কি কৰে দেখিছেনে, কিমান দীঘল লাইন জাবৰৰ দেখিছেনে, এইবোৰ জাবৰে জাবৰ গোটেইখন। স্কুটিত অহা মানুহজনে থপকৈ দিলে পেলাই। অকল নিজৰ বাউণ্ডেৰীটোৱে চবেই চফা কৰে, বাকী যি হওক মতলব নাই আৰু। দেখিছেনে কিমান দীঘল জাবৰ লাইন। কিবা কাম হৈ আছে আগত, ৰেলৱে লাইনৰ কিবা কাম কৰি আছে চাগে ইয়াত, সেইটো কাৰণে এইখিনি কিবা পেলাই থৈছে, শিলগুটি নে কি, শিলগুটিয়ে হয় চাগে, শিলগুটিয়ে হয়। এতিয়া আপোনালোকে আগলৈ গৈ এটা আকৌ ৰেলৱে
ক্ৰচিং পাব বাওঁ চাইডে। ইফালৰ পৰা আহিলে আপোনালোকৰ চিধা পৰিব। এই দেখিছেনে, এইটো বাওঁ চাইডে আপোনালোকে টেপৰ গাঁও, কাছাবাৰী, চেণ্ট জেভিয়াৰ্ছ স্কুল এইবিলাক যাব পাৰিব। তো যিহেতু মই এইফালেদিয়ে যাওঁ, মই এইফালেদি বেছি ভাল লাগে ৰাস্তাটো, আৰু এইফালে ইজিও হয়। মানে যদি আপুনি প্ৰথম আহিছে তেন্তে সেইফালে ইমান যাবলৈ চেষ্টা কৰিব নালাগে, এইফালে আহিব লাগে। কেমেৰা দেখিছে বেলেগ বেলেগ লাগিছে দেই, এই জেগাবিলাক ধুনীয়াও লাগিছে। এইটো নামঘৰ এতিয়া বাওঁ চাইডে পৰিছে, আপোনালোকে আহিলে সোঁ চাইডে পৰিব। আমি ওলামহি আৰু বেছি দূৰ নাই আৰু পামহি আৰু মানকোৰা ৰোড। ডিব্ৰুগড় জাতীয় বিদ্যালয় এতিয়া মোৰ সোঁহাতে পৰিছে। আপোনালোকে এইফালৰ পৰা আহোঁতে আপোনালোকৰ বাওঁ চাইডে পৰিব। আপোনালোকক মই এতিয়া ইয়াৰ ৰাস্তাটোৰ পৰা ওলাম আৰু ওলোৱাও দেখাম আৰু সোমোৱাও দেখাম। মই আপোনালোকক চকেডিঙৰ ফালৰ পৰা আহি কিনেও দেখাই দিম যে কোনটো ৰাস্তা দি আপোনালোকে তেতিয়া আহিছোঁ, আপোনালোকে ভালকৈ বুজিব পাৰিব। চাই থাকিব আগলৈ। এতিয়া আপোনালোকে বাওঁ চাইডে গ'লে এখন প্ৰথম মাৰ্কেটখন পাব, পৰ্ক মাৰ্কেটখন, মানে গাহৰি মাৰ্কেটখন। লগতে দেওবাৰে বজাৰো বহে ইয়াত। তাৰপিছত লক্ষীনগৰ, তাৰপিছত নিৰ্মালী গাঁও, এইফালে যাব পাৰিব। এইফালে হাতীমূৰা, খনিকৰ, আকৌ জগন্নাথ মন্দিৰ আপুনি বাওঁ চাইডে যাব লাগিব। এতিয়া দেখিছেনে, এইটো সোঁ চাইডে টিভি চেণ্টাৰ। মই ইফালৰ পৰা আহি কিনেও দেখাম আপোনালোকক। এতিয়া বৰ্তমান সোঁ চাইডে আছে আৰু ইফালৰ পৰা আহিলে এটা বাওঁ চাইডে হ'ব। মই ইফালৰ পৰা আপোনালোকক আহিও দেখাম চকিডিঙৰ পৰা, আৰু তেতিয়া আপোনালোকে হয়তো ভালকৈ বুজি পাব। আৰু দেখিছেনে, মই এতিয়া কনভয় ৰোডত আছোঁ বৰ্তমান। এতিয়া অলপ দেৰি পিছত মই চকিডিং চাৰিআলি পামগৈ, ক্লক টাৱাৰৰ ওচৰত। তাৰপিছত আপোনাক বুজাই দিম কোনফালেদি কেনেকৈ আপোনালোকে আহিব। এয়া ক্লক টাৱাৰটো দেখিব পাইছেই চাগে। এইফালেও বজাৰ বহে, আৰু কাইলৈ যিহেতু দেওবাৰ, কালি ADRE এক্সাম আছে, তো আজি শনিবাৰ, সেইটো কাৰণে বজাৰখন বহি গৈছে। কাইলৈ বহিব নিদিয়ে আৰু ইয়াত। দেখিছেনে, ক্লক টাৱাৰটো পালোঁ। এতিয়া আপোনালোকে চিধা গ'লে আমলাপতিৰ ফালে যাবও পাৰিব, আৰু এইফালে আপোনাৰ বাওঁ চাইডে এতিয়া আমি যাম, আৰু সোঁ চাইডে গ'লে আপোনালোকে টাউন, মেইন টাউন। দেখিছেনে, এইবোৰ CNG এপ এইবিলাক ৰখি আছে। এটা চাইনবোৰ্ডত আপোনাৰ লিখাই আছে ইয়াত মিলন নগৰ 6.5 মিটাৰ, খনিকৰ পাৰ্ক 5 কিলোমিটাৰ, জগন্নাথ মন্দিৰ 5.20 কিলোমিটাৰ। আৰু মই যোনফালৰ পৰা আপোনাক ওলাই কেনে দেখাইছিলোঁ, সেই তাৰপৰা ধৰক খুব 3 কিলোমিটাৰ হ'ব। আৰু দেখিছেনে আপোনালোকে, মই এডোখৰ আহি পাই গ'লোঁ, অথনিকৈ ওলোৱা জেগাডোখৰ। এতিয়া এইফালৰ পৰা মই আহিও আপোনালোকক দেখাই দিলোঁ। আপোনালোকে নিশ্চয় ধৰিব পাৰিছে, বুজিব পাৰিছে। আৰু যদি কিবা থাকে আপোনালোকে মোক কমেণ্টত জনাব। আৰু যদি ভিডিঅ'টো ভাল পালে লাইক এটা কৰি দিব, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ভিডিঅ' আগলৈ পাই থাকিবলৈ। তো আজিলৈ ইমানে। তো আপোনালোকক আৰু এটা নেক্সট ভিডিঅ'ত লগ পাম। তো ভালে থাকক সকলোৱে। বাই বাই, টেক কেয়াৰ। লগ পাম দিয়ক, বাই বাই।